নমস্কাৰ, মই নয়নমণি দাস আৰু আপোনালোকে চাই আছে আমাৰ চেনেল এণ্ডাছ ব্লগ। আৰু আজি ভিডিঅ'ৰ প্ৰসংগ অসমৰ বীৰ লাচিত সেনা। আৰু ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট, কাৰণ কিয় আনিব লগা হ'ল বীৰ লাচিত সেনাৰ টপিকটো ভিডিঅ'টো সম্পূৰ্ণকৈ চালেই গম পাব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেইদিনমান আগৰ ঘটনা এইটো। এখন শ্বপিং মলত প্ৰায় 14-15জন কৰ্মচাৰী আছিলে, এমপ্লয়ী আছিলে তাত। আৰু তাৰ সেই এমপ্লয়ী কেইজনৰ ভিতৰত মাত্ৰ 4জন আমাৰ অসমীয়া আছিলে। মানে য'ত শ্বপিং মলটো আছিল তাৰ লোকেল মানুহ আছিলে এই 4জন অসমীয়া, আৰু বাকী 10-11জন আছিল বাহিৰাগত। গতিকে তাত মেনেজাৰজনো বাহিৰৰে আছিল। এতিয়া কথাটো হ'ল, সেই 4জন যে ল'ৰা আছিল তাত ছোৱালী এমপ্লয়ী আছিল। গতিকে আপোনালোকে জানে যে এখন শ্বপিং মল ৰাতিপুৱা 8টা বা 9টামান বজাত খোলেই। গতিকে তেওঁলোকৰ ডিউটি তেতিয়াৰ পৰা আৰম্ভ হয়। কিন্তু ছোৱালীকেইজনক 7:30মান বজাত এৰি দিয়ে, কিন্তু ল'ৰাকেইজনক প্ৰত্যেক দিনাই ৰাতি 11টা বা 11:30লৈ কাম কৰিব লগা হয়। এইটো অফ ছিজনত। যেতিয়া ছিজন থাকে, ধৰক বিহু পূজা এনেকুৱা ধৰণৰ থাকিলে তেওঁলোকে ৰাতি 1টা-1:30লৈ কাম কৰিব লগা হয়। কিন্তু এতিয়া কথাটো হ'ল, আমাৰ নিয়ম মতে 8 ঘণ্টা কাম কৰিব লাগে, কিন্তু তেনেস্থলত তেওঁলোকে 12 ঘণ্টা 16 ঘণ্টা এনেকৈ কাম কৰিব লগা হয়। আৰু এই অভাৰটাইম যে কৰিছে, এই অভাৰটাইমৰ পইচা তেওঁলোকক দিয়া নহয় বা নিদিয়ে। আৰু তেনেস্থলত তেওঁলোকৰ প্ৰমোশ্যন বা চেলাৰী ইনক্ৰিমেণ্ট তেনেকৈ তেওঁলোকক দিয়া হোৱা নাই। গতিকে অসমত অসমীয়াক এনেকুৱা দমনমূলক নীতি তেওঁলোকে কৰি আছে। এতিয়া এজন ল'ৰাই ৰাতিপুৱা 9টা বজাৰ পৰাই 11:30লৈ কাম কৰে ৰাতি, তেতিয়াহ'লে সেই ল'ৰাজনে ঘৰত যায় ভাত বনাব কেতিয়া, খাব কেতিয়া? আকৌতো ৰাতিপুৱা আহিবৰ হ'ল। গতিকে তেনেস্থলত এচাম ল'ৰা আমাৰ অসমীয়া যুৱকে তেনেকৈ কাম কৰি আছে। অকল শ্বপিং মলখনতে নহয়, বেলেগতো তেনেকুৱাকৈ কাম কৰি আছে। আৰু চাওক, সেই 15জন শ্বপিং মলত যে কাম কৰি আছে, তাৰে যদি 4জন অসমীয়া হয়, বাকীখিনি যদি বাহিৰাগত হয়, তেনেহ'লে আমাৰ অসমীয়া নিবনুৱাৰ সমস্যা কিমান বাঢ়িব। যদি তাত 14জনৰ ভিতৰত যদি 10জনে অসমীয়া থাকিলে হয়, তেনেহ'লে হয়তো আমাৰ আনএমপ্লয়িৰ সংখ্যা আৰু অলপ কমিলে হয়। কিন্তু আমাৰ অসমতে তেওঁলোকে বিজনেছ কৰি আছে, আমাৰ অসমীয়া খিলঞ্জীয়া অসমীয়াকে এনেদৰে দমন নীতি চলাই আছে। আৰু কাহিনী টুইষ্ট তেতিয়া আহিলে যেতিয়া সেই এমপ্লয় 4জনক গুৱাহাটীত ট্ৰান্সফাৰ দিম বুলি ক'লে। আপুনি ভাবক, তেখেতসকলে ইমানবিলাক অভাৰটাইম সকলোখিনি কৰি মাত্ৰ 10,000 টকা চেলাৰী পায় মাহৰ মূৰত। গতিকে তেনেস্থলত যেতিয়া গুৱাহাটীত ট্ৰান্সফাৰ দিয়াৰ কথা ক'লে, আপুনি ভাবক এজন মানুহ গুৱাহাটীত ছাৰ্ভাইভ কৰিবলৈ কিমান টকা লাগে। তেনেস্থলত তেওঁলোকে যদি গুৱাহাটীলৈ যায়, 10,000 টকা চেলাৰী পায়, সেই 10,000 টকাৰে ৰুম ভাড়া 6,000 টকা দিলে 4,000 টকা খাওঁতে লওঁতে লাগিল। তাৰপিছত ফেমিলিক দিব কি, বাকী খৰচা কেনেকৈ মেনেজ কৰিব? সেইটোতো পচিবল নহয়। না তেওঁলোকৰ ইনক্ৰিমেণ্ট হয়, না প্ৰমোশ্যন হয়। তেনেস্থলত যদি তেওঁলোকক 10,000 টকা যদি গুৱাহাটীত কাম কৰিবলৈ দিয়া হয়, তেনেহ'লে কেনেদৰে চলিব জীৱনটো? গতিকে সেনে সময়ত এণ্ট্ৰি মাৰে অসমৰ বীৰ লাচিত সেনা দল। গতিকে তেওঁলোকে তাত গৈ সেই মেনেজাৰজনক অলপ টানকৈ কয়, আৰু কোৱাৰ ফলত অকল টানকৈ কোৱাই নহয়, তেওঁলোকৰ পৰা লিখিত লৈছে যে সেই এমপ্লয়ীকেইজনক ট্ৰান্সফাৰ দিয়া যাতে নাযায় আৰু অভাৰটাইম কাম কৰা নাযায়, আৰু সময়মতে ইনক্ৰিমেণ্ট হ'ব লাগিব বা প্ৰমোশ্যন হ'ব লাগিব, তেনেধৰণৰ লিখনি লোৱা গৈছে। আৰু আচলতে এই ভিডিঅ'টো মই ফেচবুকত থৈ দি পাইছিলোঁ, কিন্তু পিছত মই অকণমান চালোঁ যে বীৰ লাচিত সেনা দলে কেনেদৰে কাম কৰি আছে। গতিকে মই চাই এইখিনিয়ে গম পালোঁ যে তেওঁলোকে অসমীয়াৰ কাৰণে, যিখিনি অসমত থকা অসমীয়াৰ ৰাইজৰ হিতাৰ্থে তেওঁলোকে কাম কৰি গৈছে। এতিয়া ৰিচেণ্টলি যিটো টপিক চলি আছে যে দীঘলী পুখুৰীৰ গছ কাটিব লাগে, তেখেতসকলে তাৰেও মাত মাতিছে। বা কিছুমান এনেকুৱা অসমীয়া যুৱক কোম্পানীত কাম কৰিছে যিবিলাক তেওঁলোকে প্ৰতাৰণা কৰি আছে, তেনেকুৱা ক্ষেত্ৰত বীৰ লাচিত সেনাত সেই এমপ্লয়ীসকলক সহায় কৰে, বা খিলঞ্জীয়া অসমীয়াসকলক সহায় কৰা ৰাস্তাত বীৰ লাচিত সেনা সদায় উপস্থিত আছে। গতিকে মোৰ ফালৰ পৰাই বীৰ লাচিত সেনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা সংস্থা আমাক লাগে যি নেকি ৰাইজৰ হিতাৰ্থে কাম কৰি গৈছে। গতিকে শেষত আকৌ এবাৰ ধন্যবাদ জনাইছোঁ বীৰ লাচিত সেনা দলক। গতিকে ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ কেতিয়াবা কিবা এনেকুৱা প্ৰব্লেমত পৰিছে, তেনেহ'লে মনত পেলাব অসমৰ বীৰ লাচিত সেনা দল। গতিকে এইটো এটা সৰু ভিডিঅ' আছিল। গতিকে আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।